নমস্কাৰ, মই জ্যোতিস্মিতা হাজৰিকাই আপোনালোকক মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই এটা নতুন ৰেচিপি লৈ আহিছোঁ আৰু সেই ৰেচিপিটো হৈছে কলডিলৰ কোফতা। ভিডিঅ'টো যদি চাই ভাল লাগে তেতিয়াহ'লে যিমান পাৰে শ্বেয়াৰ কৰিব। চাওঁচোন আহক ভিডিঅ'টো। কলডিলৰ কোফতা বনাবৰ কাৰণে মই প্ৰথমতে কলডিল এটা মিহি মিহিকৈ এনেকৈ কাটি লৈছোঁ। আপুনিও কলডিলটো এনেকৈ কাটি ল'ব মিহি মিহিকৈ। আমি সদায় ঘৰত ব্যৱহাৰ কৰি থকা বস্তুৰে আজি মই কোফতা বনাম, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। মচুৰ দালি 1 কাপ তিয়াই থৈছোঁ, লগতে মুগ দালিও 1 মুঠি দি দিছোঁ। আপুনি মচুৰ দালিও ল'ব পাৰে, নহ'লে বুট দালিও ল'ব পাৰে। কলডিলখিনি কাটি হৈ গ'ল। এতিয়া মই এটা মিক্সি জাৰ লৈছোঁ আৰু লগতে লৈছোঁ 1 মুঠি ধনিয়া, 1 মুঠি পিঁয়াজ পাত, আদা নহৰু অলপ মিহি মিহিকৈ কাটি লৈছোঁ আৰু জলকীয়া 2টা লৈছোঁ। এতিয়া মই এই গোটেইখিনি ইনগ্ৰিডিয়েণ্টছ মিক্সাৰত গ্ৰাইণ্ড কৰি ল'ম। দালিখিনিও দি দিছোঁ লগতে। এইখিনি মই মিক্সাৰত গ্ৰাইণ্ড কৰোঁতে অকণমান পানী দি লৈছোঁ। আপোনালোকে অকণমান পানী দি গ্ৰাইণ্ড কৰিব। এই গোটেইখিনি মই মিক্সাৰত ভালকৈ গ্ৰাইণ্ড কৰি ল'লোঁ। এতিয়া মই ইয়াৰ পৰা কোফতা বনাম। ইয়াত মই একেবাৰে কম 1 চিকুট নিমখ দি লৈছোঁ। নিমখ বেছিকৈ নিদিওঁ, পিছত আমি আকৌ নিমখ এড কৰিব লাগিব, নহ'লে চোকা হৈ যাব। এখন কেৰাহীত মই তেল গৰম কৰি লৈছোঁ। এতিয়া মই সেই কলডিলখিনিৰ পৰা সৰু সৰুকৈ পকৰীৰ আকাৰত বল বনাই ফ্ৰাই কৰি ল'ম। কলডিলৰ কোফতা ডিছটো ৰিচ হয়। আপুনি ঘৰত কোনোবা আলহী আহিলেও বনাই খুৱাব পাৰে, বহুত ভাল হয় খাবলৈ। ভাতৰ লগতো খাব পাৰে, নহ'লে ৰুটিৰ লগতো খাব পাৰে। ৰুটিৰ লগত খাই বেছি ভাল লাগে। ঘৰত যদি কলডিল আছে এতিয়া পাৰি আনক, নহ'লে বজাৰৰ পৰা হ'লেও কিনি আনক। চেনিকলৰ কলডিলে হওক, লাগিলে ভীমকলৰ কলডিলে হওক। মই চেনিকলৰ কলডিলৰ পৰা বনাইছোঁ। কলডিল স্বাস্থ্যসন্মত হয়, আমি সকলোৱে জানোৱেই। সদায় ভাজি খায়ো আমনি লাগে। গেছটো মিডিয়াম ফ্লেমত ৰাখি মই কোফতাকেইটা ভালকৈ ফ্ৰাই কৰি ল'লোঁ। চাব যাতে ভিতৰটো ভালকৈ ফ্ৰাই হয়। এয়া কোফতাকেইটা হৈ গ'ল ফ্ৰাই কৰি। আপুনিও এনেকৈ ফ্ৰাই কৰি ল'ব। এতিয়া মই মলাই কাৰী বনাবৰ কাৰণে 4টা ডাঙৰ ডাঙৰ বিলাহী কাটি লৈছোঁ, পিঁয়াজ 2টা কাটি লৈছোঁ, আদা নহৰু অকণমান কাটি লৈছোঁ আৰু লং ইলাচি ডালচেনি লৈছোঁ, তেজপাত লৈছোঁ 3 খিলা, জলকীয়া 2টা লৈছোঁ। লগতে মই ৰেড চিলি, জিৰা পাউডাৰ, ক্ৰীম লৈছোঁ আৰু বাটাৰ লৈছোঁ। এতিয়া মই সেই একেখন কেৰাহীতে তেল গৰম কৰি লৈছোঁ। ইয়াত মই পিঁয়াজ, জলকীয়া, আদা নহৰুখিনি ভালকৈ ফ্ৰাই কৰি ল'ম। এক চামুচ হালধি দিছোঁ ইয়াত। 1 চামুচ ৰেড চিলিও দিছোঁ। আপোনালোকে ইয়াৰ লগত ড্ৰাই ফ্ৰুটছো এড কৰিব পাৰে। এতিয়া মই সেই কাটি থোৱা বিলাহীখিনি দিম, ভালকৈ ফ্ৰাই কৰি ল'ম। এতিয়া মই 1 চামুচ জিৰা দিম ইয়াত। 1 চামুচ নিমখ দিছোঁ। এতিয়া হেতাৰে ভালকৈ মিক্স কৰি ল'ম আৰু অলপ সময় সিজিবলৈ দিম। বিলাহীখিনি মই মাজে মাজে চেক কৰি থাকিম আৰু হেতাৰে ভালকৈ ভাঙি দিম। বিলাহীখিনি মই 10 মিনিট সময় এনেকৈ উতলোৱাৰ পিছত বিলাহীখিনি ধুনীয়াকৈ সিজি গ'ল। এতিয়া মই গেছটো অফ কৰি দিছোঁ। এতিয়া মই এটা মিক্সি জাৰ লৈছোঁ আৰু মই এই জাৰটোত বিলাহীখিনি গ্ৰাইণ্ড কৰি ল'ম। এয়া মই বিলাহীখিনি গ্ৰাইণ্ড কৰি ল'লোঁ। ভিডিঅ'টো শেষলৈকে চাই থাকিব। এতিয়া মই এখন ননষ্টিক কেৰাহীত এটুকুৰা বাটাৰ কিউব গৰম কৰি লৈছোঁ।
বাটাৰ টুকুৰা গলি আহিছে এতিয়া মই সেই গ্ৰাইণ্ড কৰি থোৱা বিলাহীখিনি ইয়াত এড কৰিম গেছটো মিডিয়াম ফ্লেমত ৰাখিব আপোনালোকে যদি বেছি গ্ৰেভি নিবিচাৰে তেতিয়াহলে অকমান গৰম পানী এড কৰিব পাৰে মই গ্ৰেভিয়ে ভাল পাওঁ সেই কাৰণে মই ইমানটো জুখতে ৰাখিছো ভাল পাই যদি ইয়াৰ লগতে টমেটো কেচাপ এক চামুচো এড কৰিব পাৰে এতিয়া মই সেই ফ্ৰাই কৰি থোৱা কলডিলৰ কোপ্তা কেইটা ইয়াৰ লগত এড কৰিম হেতাৰে ভালকৈ লৰাই দিব যাতে কোপ্তা কেইটা বিলাহীৰ লগত ভালকৈ লাগি ধৰে কোপ্তা কেইটা দিয়াৰ পিছত মই 3 পৰা 4 মিনিট সময়হে গেছৰ ওপৰত ৰাখিম কোপ্তাখিনি হৈ গৈছে মই এতিয়া গেছটো অফ কৰি দিম কলডিলৰ কোপ্তা বনাই হৈ গ'ল এতিয়া মই সাৰ্ভ কৰি দেখাম আৰু গাৰ্নিশ কৰিবৰ কাৰণে ক্ৰীম ইউজ কৰিম তেতিয়াহলে প্ৰিয় বন্ধুসকল আশা কৰো এইবাৰ কলডিলৰ কোপ্তা নিশ্চয় বনাই খাব আৰু মোৰ এই ভিডিঅটো চাই ভাল লাগিলে যদি শেয়াৰ কৰিব নতুন নতুন ভিডিঅ মই আপোনালোকৰ মাজলৈ আনি থাকিম তেতিয়াহলে আহো দিয়ক ধন্যবাদ